নহ'লে গোটাই দেখাম গোটাই ফাইল কৰিম 1 ঘণ্টা থাক কেমেৰাটো ধৰ মই দি আছো কিন্তু এখন তো গতিকে ইয়াতে ইন্ট্ৰ'টো দিওঁ হে হোৱাটছআপ গাইজ কি খবৰ মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আনকাট ব্লগ চলে আজি আকৌ এটা নতুন আৰু ফ্ৰেছ ভিডিঅ'লৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ পুৰা একদম নাৰাৰ মাজত চাৰিওফালে কেৱল নাৰা আৰু আজি আহিছোঁ গাইজ আমি গহলকণাৰ ইক' কেম্প এটা চাবৰ কাৰণে যিটো নাম হ'ল পিকিৰা ইক' কেম্প বকৰ পৰা বহুত বেছি দূৰত নহয় একদম নিলগতে মানে 1 মিনিট মানে 12-13 কিলোমিটাৰমান দূৰত হয় তো গতিকে আহিছোঁ চাবৰ কাৰণে আচলতে যিবিলাক এক্সপ্ল'ৰ নোহোৱা জেগা আছে সেইবিলাক মই এক্সপ্ল'ৰ কৰি খুব বেছি ভাল পাওঁ সেইটো কাৰণে আজি আপোনাৰ ইক' কেম্পটো দেখুৱাবৰ কাৰণে আহিছোঁ আৰু গোটেইখিনি আপোনাৰ ইক' কেম্পটোৰ গোটেইখিনি পৰিৱেশ দেখুৱাম তো গতিকে ভিডিঅ'টো সকলোকে চাই থাকিব গাইছ হৈছে কেমেৰা যদি ইটো হাতে কেমেৰা ইটো মোবাইল আজি নেদেখুৱালোঁ গাইছ কিন্তু এদিন নহয় এদিন গোটেইখিনি ফাটিল কৰিম চব দেখাই আছোঁ ঠিক আছে গোটেইখিনি দেখাম ৰোমাঞ্চ চলি আছিল ৰোমাঞ্চ পিকিৰা ইক' কেম্প বুলি পেলাই এইটো যিটো দেখি আছে আৰু ৰাস্তাটো এইটো হয় আমি ইপিনেদি ভিতৰদি সোমাম পিকিৰা ইক' কেম্প আহি পোৱা নাই মানে ৰাস্তাটো এইটোৱে হয় মই আপোনালোক দেখুৱাই গৈ আছোঁ যিহেতু আপোনালোকে আহিলে গোটেইখিনি জেগা যেন তাতে চিনি পায় সেইটো কাৰণে মই আপোনাক দেখুৱাই আছোঁ আৰু ইয়াতে খুব ধুনীয়া এটা জান বৈ আছে খুব ধুনীয়াকৈ পিকনিক মানে স্পটো হ'ব পাৰে আৰু পিকনিক চিকনিক খাব পাৰিব ধুনীয়াকৈ ইয়াত ধুনীয়াকৈ পাৰ্ক কৰিবৰ কাৰণে জেগা আছে আৰু অলপ বনোৱা আছে পূৰা একদম বাঁহৰে তো বলক গাইছ এতিয়া গৈ আছোঁ আৰু আমাৰ লগত আছে একদম লোকেল গাইড টিমন হেল্ল' ফ্ৰেণ্ডছ টিমন মোৰ মানে একদম পুৰা পুৰণা ফ্ৰেণ্ড আৰু মই অলৰেডি দেখুৱাইছোঁ যেতিয়া মই খ্ৰীষ্টমাছত আহিছিলোঁ গহলকণা তেতিয়াও টিমনক লগ পাইছিলে আপোনালোকে তো গতিকে আজি লোকেল গাইডৰ কাম কৰি আছে টিমনে গোটেইখিনি বস্তু দেখুৱাব যদি গাইছ আপোনালোকে যান্ত্ৰিকতাৰ মাজত থাকি পেলাই মানে অশান্তি ফিল কৰি আছে টেনশ্যন হৈ আছে শান্তি বিচাৰি আছে তেনেহ'লে আপোনালোকে এইডোখৰ জেগালৈ আহক পিকিৰা ইক' কেম্প আৰু বহুত বেছি দূৰত নহয় বকৰ পৰা একদম নিলগতে 12-13 কিলোমিটাৰমান হয় তো খুবেই ধুনীয়া জেগা আচলতে গোটেইবিলাক আপোনালোকে ইয়াতে নেচাৰ দেখিব ইয়াতে কোনো ধৰণৰ হাই হুলস্থুল নাই কোনো ধৰণৰ কোলাহল নাই খুব শান্তি আৰু শান্তি গাইছ সঁচাই কেৱল শান্তি ইয়াতে একদম পূৰা নেচাৰেল ৱাটাৰ ইয়াতে কোনো ধৰণৰ ভেজাল নাই এই পানীটো খাব পাৰে পূৰা নিজৰা পানী গাইছ সঁচাই যিহেতু এতিয়ালৈকে মানে ইয়াত পিকনিক স্পট হোৱা নাই এইডোখৰ জেগা কিন্তু আপোনালোকে যদি কেম্পিং কৰিব ইচ্ছা আছে তেনেহ'লে এইডোখৰ জেগালৈ আহিব পাৰে নিশাৰ ভাগত থাকক ইয়াতে গোটেইখিনি সা সুবিধা কৰি দিয়া আছে আৰু অকণমান আপোনালোকে ট্ৰেকিং কৰি পেলাই আহিব লাগিব তলৰ পৰা যিহেতু ওপৰলৈকে বাইক নাহে ট্ৰেকিঙৰ এক্সপিৰিয়েঞ্চটো পাই যাব ইয়াতে ধুনীয়াকৈ আৰু সেইটোৱে হ'ল গাইজ মোৰ পিছফালে দেখিছে আপোনালোকে পিকিৰা ইক' কেম্প বুলি পেলাই পিকিৰা ইক' কেম্প নামটো তেওঁলোকে এইটো কাৰণে ৰাখিছে যিহেতু মানে জেগাডোখৰা মানে ইক' ফ্ৰেণ্ডলি হয় ইয়াত কোনো ধৰণৰ মানে লেতেৰা আৱৰ্জনা বা ধৰি লওক কোনো ধৰণৰ পলিউশ্যন বা এনেকুৱা ধৰণৰ কোনো বস্তু নাই সেইটো কাৰণে তেওঁলোকে ধুনীয়াকৈ নামটো লিখি দিছে পিকিৰা ইক' কেম্প বুলি পেলাই জাননী এটা আছে একমাত্ৰ আগতীয়া পঞ্জীয়নৰ দ্বাৰাহে প্ৰৱেশ কৰিব পাৰে মানে আগতীয়াকৈ আপোনালোকে বুক কৰিব লাগিব ঠিক আছে তেনেকুৱা আগতীয়াকৈ বুকিং কৰিব লাগিব আৰু বাহিৰৰ খানা ইয়াতে এলাও নাই যিহেতু তেওঁলোকে গোটেইখিনি ফুডবিলাক প্ৰভাইড কৰে তো সেইটো কাৰণে বাহিৰৰ খানা একেবাৰে এলাও নাই তো ইয়াতে আহিলে গোটেইখিনি আপোনালোকে সা সুবিধা পাই যাব সঁচা কৈছোঁ এইটো বস্তু ভাল যিহেতু বাহিৰৰ খানাবিলাক মানে কেনেকুৱা হয় কি নহয় নাজানে যদি কিবা কাৰণত কিবা এটা অসুবিধা হৈছে কিবা প্ৰব্লেম হৈছে তেনেহ'লে ইহঁতৰ বহুতখিনি ৰিস্ক থাকেতো সেইটো কাৰণে বাহিৰৰ ফুড একেবাৰে এলাও কৰা নাই একদম পাহাৰৰ মাজত গাইছ সঁচাই গোটেইফালে কেৱল নেচাৰ চাৰিওফালে কেৱল নেচাৰ গাইছ আৰু ইয়াতে ধুনীয়াকৈ বনাই ৰাখিছে তেওঁলোকে জেগাটুকুৰা বহুত ধুনীয়া চাফ চিকুণকৈ ৰাখিছে একদম তাত আপোনালোকে বহিব পাৰে নিশাৰ টাইমত আপোনালোকে ফিল কৰক যদি এনেকুৱা ধৰণৰ জেগাত যদি আপোনালোকে এদিন কটাব পাৰে কেনেকুৱা ধৰণৰ এটা মন ভাল লাগি যাব সঁচাই ডাইনিং টেবুল এখন ৰখা আছে আৰু ইয়াতে ওপৰত ধুনীয়াকৈ এইবিলাক কলপাত ইয়াত বহি পেলাই এটা ভাল সময় এটা কটাব পাৰে গাইজ সঁচাই কিমান বেছি ভাল লাগিব আপুনি ফিল কৰক আৰু এইটো চাওক না এইটোৱে হ'ল গাইজ ক্ৰিয়েটিভিটি ধুনীয়াকৈ বস্তু পেলাব পাৰে ইয়াতে মই অকণমান তলৰ পিনে যাম অকণমান ধুনীয়াকৈ বহোঁ আৰু আপুনিও নেচাৰটো এনজয় কৰক গাইজ চিনেমেটিক শ্বট এটা দেখুৱাই আছোঁ আপোনালোকক টেবুলবিলাক ধুনীয়াকৈ বাঁহৰে বনোৱা আৰু ইয়াতে গাইজ মানে যদি আপোনালোকে মানে টিম লৈ পেলাই আহে যদি বহুত কেইজন মেম্বাৰ আহে ইয়াতে বনফায়াৰো কৰিব পাৰে ধুনীয়াকৈ ইয়াত সেই সুবিধাটো কৰি দিয়া আছে আৰু এটা গাইজ ধুনীয়াকৈ ঘৰ বনোৱা আছে ইয়াতে মানে এটা ভিউ পইণ্ট আৰু তাৰ পৰা আপোনালোকে ধুনীয়াকৈ পৰিৱেশটো চাব পাৰে তাতো যাম ধুনীয়াকৈ উঠিম ওপৰত
তো এইটোৱে হ'ল গাইজ সেই ভিউ পইণ্টটো য'ৰ পৰা আপোনালোকে গোটেইখিনি পৰিৱেশ চাব পাৰিব ইমান ধুনীয়াকৈ বনোৱা আছে সঁচাই আৰু এইবিলাক কোনো ধৰণৰ আৰ্টিফিচিয়েল বস্তু নহয় গোটেইবিলাক হেণ্ডমেড হয় এইবিলাক চব গোটেইবিলাক মানে নেচাৰেল বস্তু হয় এইবিলাক কিবা কিবি পাত লগোৱা আছে ধুনীয়াকৈ আৰু এইবিলাক গোটেই তামোলৰ পাত মানে আৰ্টিফিচিয়েল বস্তু নাই ইয়াতে আপোনালোকে বহি পেলাই ধুনীয়াকৈ ৰিলেক্স ফিল কৰক সঁচাই ফিল কৰক গাইজ জাষ্ট ফিল কৰক আপোনালোকে যদি এদিন যদি ইয়াতে সময় কটাব পাৰিলে হয় কেনেকুৱা এটা টাইম হ'লে হয় সঁচাই মোৰতো যথেষ্ট ভাল লাগি আছে আপোনালোক কেনেকুৱা লাগিছে এটা লাইক দি পেলাই জনাই দিব ইয়াতে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে শৌচাগাৰ ধুনীয়াকৈ এভেইলেবল আছে ধুনীয়াকৈ মই দেখুৱাই আছোঁ অকণমান ঠিক আছে পৰিৱেশটোৰ ভিতৰত এইটো বাথৰুম ইমান ধুনীয়াকৈ বনাইছে গাইজ সঁচাই বাথৰুমৰ সুবিধা আছে এইটো লেট্ৰিন কেঁচা নহয় পূৰা পকা লেট্ৰিন এইপিনে এটা আছে দুটা লেট্ৰিন বনাইছে আৰু গাইজ নেচাৰেল পানী ইয়াতে কোনো ধৰণৰ মানে আপোনাৰ এই মটৰৰ পানী চলি থকা নাই এইটো গোটেই নেচাৰেল পানী পূৰা একদম কমপ্লিটলি পিয়'ৰ নেচাৰ পূৰা নেচাৰেল পানী এনেকৈ 24 আৱাৰ্ছ চলি থাকে এনেকৈ ধুনীয়াকৈ চাওক আচলতে অকল অসমৰে নহয় বিভিন্ন ঠাইৰ পৰা আচলতে মানুহ ইয়াতে থাকি পেলাই গৈছে মাজতে চাগে ৰিচেণ্টলি গোৱাৰ পৰা আহিছিলে মহাৰাষ্ট্ৰৰ পৰা আহিছিলে আৰু 26ত বহুত কেইজন ৰাইডাৰো ইয়াতে থাকি গৈছে পূৰা খুব ইণ্টাৰেষ্টিং বস্তু আছে হেমক বুলি কয় আচলতে ঠিক আছে বস্তুটো আৰু যদি আমি একদম মানে অসমীয়া ভাষাত ক'ব যাওঁ মানে বুজি পোৱাকৈ যদি ক'ব যাওঁ এইখন মানে কাপোৰৰ এখন মানে বিচনা বুলি ক'ব লাগিব ঠিক আছে মই উঠি পেলাই এক্সপিৰিয়েঞ্চটো লৈ আছোঁ ঠিক আছে আপোনাক জনাই আছোঁ কেনেকুৱা লাগে মজা মাই গড মজা এক্সপিৰিয়েঞ্চ চাই আৰু ইয়াতে আপোনালোকে ৰাতিৰ ভাগত ধুনীয়াকৈ শুব পাৰিব ৰাতি যদি আপোনালোকে ষ্টে কৰে মানে কেম্পিং কৰে তেনেহ'লে আপোনালোকক জগাবৰ কাৰণে কোনো ধৰণৰ আৰ্টিফিচিয়েল এলাৰ্ম ক্লকৰ দৰকাৰ নাই ইয়াতে ধুনীয়াকৈ চৰাই আপোনালোক জগাব গাইছ ইয়াতে খুব ধুনীয়াকৈ আচলতে পাহাৰৰ পৰা ধুনীয়াকৈ চৰাইৰ মাত আহি আছে খুব ধুনীয়াকৈ তো ৰাতিপুৱাৰ ভাগত যেতিয়া আপোনালোকে শুই উঠিব ন তেতিয়া মানে চকুটো মেল খোৱাৰ লগে লগে যিটো ফিল হ'ব ন সেই ফিলটো সঁচাই কৈছোঁ আপোনালোকে কেতিয়াও পইচা দি কিনিব নোৱাৰে গাইছ সঁচাই এনেকুৱা ধৰণৰ আপোনালোকৰ ফিল হ'ব মই ডেফিনেটলি কৈছোঁ তো গতিকে আহিব গাইছ সঁচা কৈছোঁ একদম দেৰি নকৰাকৈ ডেছক্ৰিপশ্যনত গোটেইখিনি এড্ৰেছ দি দিম কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে কল কৰি পেলাই বুক কৰিব পাৰিব আৰু সোনকালে বুক কৰক গাইছ টেণ্ট ৰখা আছে মানে চাফিচিয়েণ্ট টেণ্ট আছে যদি আপুনি চিন্তা কৰিব নালাগে আপোনালোকে এজন আহক ফেমিলি আহক 10জন আহক একো চিন্তা কৰিব নালাগে ইয়াতে টেণ্টৰ বহুতখিনি সুবিধা আছে আৰু ইয়াতে গাইছ এটা কথা কৈ দিওঁ এই যিটো কেম্প হয় ইক' কেম্পটোৰ অ'নাৰ হ'ল দুজন আছে মানে আনন্দ চাংমা আৰু ভাস্কৰ চাহা বুলি পেলাই তেওঁলোক দুজনৰ মানে একচুৱেলি ছুপাৰভিজনতে বস্তুটো চলি আছে আৰু বাকী গোটেইখিনি সুবিধা কৰি দিছে তেওঁলোকক সঁচা কৈছোঁ মোৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ কাৰণ ইমান ধুনীয়া এটা কেম্প বনোৱাৰ কাৰণে আৰু ইয়াতে যদি আপোনালোকে আহে তেনেহ'লে একচুৱেলি ৰেটবিলাক ছিজন লৈ পেলাই বেলেগ হয় যিহেতু সেইটো কাৰণে মই আপোনালোক ডাইৰেক্টলি নকওঁ যে কিমান টকা হয় কিন্তু ইয়াতে যদি আপোনালোকে গোটেইখিনি মানে পেকেজ ল'ব বিচাৰিছে মানে পেকেজত আপোনালোকে আহিব বন ফায়াৰ আহিব বাৰ্বিকিউ আহিব ইয়াতে ধুনীয়াকৈ খাব পাৰে গোটেই আৰু ব্ৰেকফাষ্ট ডিনাৰ গোটেইখিনি পাই যাব আৰু তাকো মানে নন ভেজ হ'ব তো গোটেইখিনি যদি আপোনালোকে পেকেজ হিচাপত ল'ব বিচাৰে তেনেহ'লে পাৰ হেড আপোনাৰ 1500ৰ পৰা আপোনাৰ 1600 এনেকুৱা ভিতৰত হয় তথাপি আপোনালোকে নেগচিয়েট কৰিব পাৰিব যদি আপোনালোকে মেম্বাৰ বেছিকৈ আহে ডেছক্ৰিপশ্যনত মই নাম্বাৰ দি দিম তাত আপোনালোকে সুধি পেলাই ধুনীয়াকৈ ল'ব পাৰিব ঠিক আছে আৰু ইয়াতে কেপাচিটি তেওঁলোকে ক'লে যে ইয়াতে কেপাচিটি মোটামুটি 20ৰ পৰা 25জনলৈকে কেপাচিটি তেওঁলোকৰ আছে বৰ্তমানলৈকে এডভান্স বুক কৰে বা অৰ্ডাৰ দিয়ে তেনেহ'লে তেওঁলোকে আৰু বঢ়াব পাৰিব তেনেকুৱা আৰু লগতে আপোনালোকে ইয়াতে টেণ্ট আনি পেলাই আপোনালোকে কেম্পিঙো কৰিব পাৰে সেই সুবিধাটো আছে যদি আপোনালোকৰ ফালৰ পৰা টেণ্ট আনি পেলাই যদি কেম্পিং কৰে তেনেহ'লে পাৰ হেড 300 আৰু 500ৰ ভিতৰত হয় তেনেকুৱা টেণ্টটো অকণমান দেখুৱাই দিওঁ এইটো দুজন ধুনীয়াকৈ আৰামছে শুই যাব পাৰে একো প্ৰব্লেম নাই মেট্ৰেছো আছে আৰু বাকী কম্বল চম্বল যি লাগে আপোনাৰ ৰাতিৰ ভাগত চব গোটেইখিনি সুবিধা কৰি দিব A to Z মই ক'লোঁ ন তো গতিকে সোনকালে আহক আৰু গাইজ পৰিৱেশটো এনজয় কৰক তো এইখিনি আছিল গাইজ আজি ভিডিঅ'টো কেনেকুৱা পালে গাইজ জনাব যদি ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু যদি মোক ফ'ল' কৰিব বিচাৰে ইনষ্টাগ্ৰামত ফেচবুকত ফ'ল' কৰিব পাৰে নহ'লে গাইজ কিছুদিন ৰখিব লাগিব লগ পাম অন্য এটা ফ্ৰেছ আৰু ইণ্টাৰেষ্টিং ভিডিঅ' তেতিয়ালৈকে ষ্টে হেপী ষ্টে ফিট গাইজ বাই লগৰ টিমন আৰু এওঁ আচলতে বহুতখিনি হেল্প কৰিলে আচলতে আৰু গোটেইখিনি জেগা দেখুৱালে যিহেতু তেওঁ লোকেল হয় ইয়াৰে হয় আৰু গতিকে গাইজ যদি আপোনালোকে বিচাৰে তেনেহ'লে ইয়াৰ চেনেলটো ভিজিট কৰিব পাৰে এওঁ ব্লগ বনাই টিমন ইউনিক ব্লগ আৰু টিমন মাৰাক চাৰ্চ কৰিলেও পাব টিমন মাৰাক তো গতিকে ডেছক্ৰিপশ্যনত থাকিব লিংক তো গতিকে গৈ পেলাই আপোনালোকে মৰমবোৰ দিব গাইজ ঠিক আছে